নমস্কাৰ বন্ধুসকল, মই চুম্পিয়ে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক ভালেই আছে। মোৰ বৰ্তমান ভালেই। জনাবচোন আপোনালোকৰ খবৰ কেনেকুৱা। আৰু ব'লক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। কাম বন সকলো কৰি আজৰি হৈ বহি আছিলোঁ। ভাবিছোঁ এনেই বহি থকাতকৈ কাম এটাকে উলিয়াই লৈছোঁ। চাদৰ এখন উলিয়াই লৈছোঁ দহি গুঠিবলৈ। ভাবিছোঁ আপোনালোককো অকণমান দেখুৱাই দিওঁ মইনো কেনেকৈ দহি গুঠোঁ। যিসকল নাজানে সেইসকলৰ হয়তো সুবিধা হ'ব। প্ৰায় মানুহে জানেই বাৰু, মইনো কেনেকৈ গুঠোঁ আজি সেইটোকে আপোনালোকক দেখুৱাওঁ। ব'লকচোন চাওঁ প্ৰথমতে কি কি বস্তু লাগিব সেইখিনি আপোনালোকক দেখুৱাই। মই গুঠিবলৈ লোৱা চাদৰখন এইখন কোলা হয় ইয়াত। তাৰপিছতে লাগিব দুটা গল্ডেন গুলি আৰু দুটা লাগিব কোলা। কিন্তু দুটা কোলা গুলি নাই যিহেতুকে এটা গ্ৰে লৈ লৈছোঁ, মোৰ কাম চলি যাব তথাপিও। আৰু এটা বেজি লৈছোঁ এটা, আৰু সূতা লৈ লৈছোঁ, সূতাটো লাগিবই। আৰু এখন কাটিবৰ কাৰণে কেঁচি লৈ লৈছোঁ। যিহেতু চাদৰখন দেখিছে কোলা হয়, ইয়াতে গল্ডেন ফুল আছে। ভাবিছোঁ গল্ডেনকে বান্ধি দিওঁ। বেছি ডিজাইন দিবলৈও চাদৰখনত মোৰ মন নাই, সেইকাৰণে চিম্পুলকৈ গুঠিম। সেইকাৰণে অকল এটাই লৈছোঁ। ইচ্ছা কৰা হ'লে এইটো কালাৰো দিব পাৰিলোঁহেঁতেন, কিন্তু নিদিওঁ, অকল এক ৰঙে বান্ধিম। ব'লক তেতিয়াহ'লে আৰম্ভ কৰি দিওঁ। আপোনালোকে এটা কথা মন কৰিব, চাদৰখন দেখুৱাই দিয়া অকণমান। চাদৰখনৰ এই যিটো আগটো আপোনালোকে চাই ল'ব, পিকো মাৰিব পাৰে বা মেচিনত চিলাই ল'ব পাৰে। মই বাৰু মেচিনতে চিলাই দিছোঁ। এইটোৰ আগত যিটো ৰং থাকে আপোনালোকে সেইটো ৰঙে এনেকৈ সূতা বান্ধিব। দেখিছেনে, মই কোলা আৰু গ্ৰেটো এনেকৈ সূতাডাল বেজিত ভৰাই লৈছোঁ। ডাবুলকৈ ভৰাব আপোনালোকে, তেতিয়া গাঁঠিটো অকণমান টাইট হ'ব। এতিয়া মই সূতাডাল এনেকৈ ভৰাই যাম। আপোনালোকে যেনেকৈ মন যায় তেনেকৈ কৰিব পাৰে, কিন্তু কিছুমানে ডাইৰেক্টেই সূতা দি বান্ধি দিয়ে। মই কিন্তু তেনেকৈ আগতে বান্ধি লওঁ, তেতিয়া মোৰ সহজ হয় বুলি মই ভাবোঁ। এনেকৈ এটা গাঁঠি মাৰি দিব আৰু এনেকৈ সমান কৰি এনেকৈ কাটি দিব। যিসকল নতুন হয় সেইসকলে অকণমান এই সূতাডাল অকণমান দীঘলকৈ ৰাখিব, কাৰণ পাক দিওঁতে তেওঁলোকে নতুনকৈ শিকে, সেইকাৰণে অকণমান কষ্ট হয়। চুটিকৈ ল'লে মানে অকণমান দীঘলকৈ লৈ ল'ব। আৰু আপোনালোকৰ নিজৰ ইচ্ছা, এইটো ইয়াৰ পৰা ইয়াত কিমানটো আপোনালোকে ৰাখিব বিচাৰে। কিছুমানে বহুত ঘনকৈও ভাল পায়, কিছুমানে হেঙাকৈও ভাল পায়। মই বাৰু ইমানটোকেই দি দিছোঁ। এনেকৈ আৰু এডাল বান্ধি লৈছোঁ, আৰু এটা দেখুৱাই দিওঁ সমান সমানকৈ। তেনেকৈ গোটেইখিনি সূতা মই ভৰাই লওঁ। এয়া হৈ গ'ল। এনেকৈ মই গোটেইখিনি সূতা ভৰাই লওঁ। হ'ল, এয়া দেখিছানে, এইখিনিলৈকে মোৰ পূৰা সূতা খোৱা একদম এইখিনিলৈকে হৈ গ'ল। এয়া সূতা খোৱা হৈ গ'ল। এতিয়া বান্ধিম। এইখিনিলৈকে আমাৰ কোলাগুলিৰ কাম শেষ হৈ গ'ল। এতিয়া সেই সূতা নেচাৰ পৰা ইমানটো অলপ সূতা উলিয়াই লৈছোঁ। আপোনালোকে যিমান মন যায় আপোনালোকে শকতকৈও দিব পাৰে, তাতকৈ পাতলাকৈও দিব পাৰে, আপোনালোকৰ নিজৰ কথা। এতিয়া বান্ধি ল'ম। সূতাডাল এনেকৈ লৈ পেলাই এনেকৈ দিব, তাৰপিছতে ইয়াত কাঠি এটা মাৰি দিব। গাঁঠি মাৰি এডাল এনেকৈ ইয়াৰ লগত ধৰি দিব। এতিয়া কৈছিলোঁ যে দুটা দেখুৱাইছিলোঁ গল্ডেন গুলি, সেই গুলি দুটা ইয়াত এতিয়া দুপাক দি এনেকৈ গাঁঠি মাৰি দিব লাগিব। দুটা গাঁঠি মাৰি দিব, তেতিয়া টাইট হ'ব। আৰু এয়া হৈ গ'ল। এইটো আপোনালোকে যিমান ৰাখিব বিচাৰে নিজৰ কথা, আপোনালোকে নিজৰ পচন্দৰ ভাল লগা মতে আপোনালোকে কৰি ল'ব। দেখিছেনে, মোৰ এটা হৈয়ে গ'ল বন্ধা, আৰু এটা বান্ধিম। তেনেকৈ পাক দি গাঁঠিটো দি ল'ব। এতিয়া এইটো দুপাক দি
বান্ধি দিম, হৈ যাব। এইটো হৈ গ'ল। এতিয়া এইটোৰ সমানত কাটি দিম। এয়া দুটা হৈ গ'ল। এনেকৈ বাকীখিনিও মই বান্ধি লওঁ। ফাইনেলি বহুত দেৰিৰ পাছত চাদৰখন মোৰ গোঁঠা হৈ গ'ল। দেখিছেনে কেনেকুৱা লাগিছে? আপোনালোকে জনাব আৰু আপোনালোকেও এবাৰ গুঠি চাব। মোৰ নিচিনাকৈ গুঠে নে বেলেগকৈ গুঠে আপোনালোকে কমেণ্ট কৰিবচোন, যিসকলে মোৰ ভিডিঅ' চাই আছে। ভিডিঅ'টি চাই আপোনালোকক কেনেকুৱা লাগিলে জনাব আৰু লাইক এটা কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।